हेलो ভিউৱাৰ্ছ আপোনালোকে আগৰ অমৃত বৃক্ষ আন্দোলন এপৰ ফটো কিদৰে আপলোড কৰিব পাৰে নিশ্চয় ভিডিঅটো আপোনালোকে এবাৰ চাইছে এবাৰ আপোনালোকক দেখুৱাম যেটো এপ আছিল সেই এপটোত অলপমান হালসলনি হৈছে গতিকে সেইখিনি আপোনালোকে ভালদৰে চাব এপটো প্ৰথমতে আপোনালোকে প্লে ষ্টৰত গৈ আপডেট দিব আপডেট দিয়াৰ পিছত আপোনালোকে ইয়াতে লগইন কৰিব এবাৰ এটা নতুন এন্টাৰ কৰিব লাগিব যদি আপুনি ওটিপি নিদিয়ে বা ওটিপি আহাত অসুবিধা হয় তেতিয়াহলে আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত পাইছিলে সেই নাম্বাৰটো ইয়াতে ভৰাব লাগিব উদাহৰণ স্বৰূপে মই এটা আপোনালোকক কৰি দেখাও যিয়ে আগৰ ভিডিঅটো চোৱা নাই এবাৰ আমাৰ আগৰ ভিডিঅটো চাই ল'ব সকলোখিনি একেই আছে ইয়াতে মাথো এন্টাৰ ৰেজিষ্টাৰ নাম্বাৰ / ওটিপি আপুনি যিকোনো এটা দিলে হ'ব মোৰ যেহেতু ওটিপি আহি গৈছে মোবাইলত গতিকে মই আকৌ ওটিপিটোৱে ইয়াতে দিম তাৰ পিছত ইয়াত থকা কেপচাটো মই দিম কেপচা এন্টাৰ কৰাৰ পিছত আপোনালোকে লগইন কৰিব লগইন হোৱাৰ পিছত এনেদৰে দেখিবলৈ পাব ইয়াত এটা নতুন আহিছে টেক প্লেস বুলি আগতে সেইটো অহা নাছিল এই প্লেসটো লোৱাটো ইম্পৰ্টেন্ট হয় আপোনালোকে প্লেসটো ল'ব আৰু এখন প্লেস সাৰ্টিফিকেট আছে এখন ডাউনলোড কৰিব তো আপোনালোকে এনেদৰে টেক প্লেসত ক্লিক কৰি দিব তো যেহেতু মই অলৰেডি এবাৰ প্লেসটো লৈছো গতিকে ইয়াতে অলৰেডি টেকেন বুলি আহি গৈছে আৰু আপোনালোকে যদি লয় ইয়াতে ডাউনলোড প্লেস সাৰ্টিফিকেট বুলি আহিব তাৰ পিছত আপোনালোকে আপলোড প্লেনটত যাব আপোনালোকে আপলোড প্লেনটত যোৱাৰ পিছত আপলোড ফটো এনেদৰে আকৌ ডিটেইলখিনি দেখিবলৈ পাব আপলোড ফটোত আপোনালোকে প্ৰথমতে কি কৰিব লাগিব এবাৰ জিঅ'টেগ ফটো দিব লাগিব মই যেহেতু আগৰ ভিডিঅ'টোত কৈছোৱে এটা আপোনালোকে প্লে ষ্টৰত গৈ জিপিএছ মেপ কেমেৰা দি ফটোখন আগতেকে তুলি থব পাৰে আৰু হেতু সময় সীমা এটা বান্ধি দিয়া হৈছে 9 বজাৰ পৰা 12 বজাৰ ভিতৰতহে ফটোখন ল'ব লাগিব 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে ফটোখন ল'ব লাগিব গতিকে আপোনালোকে 17 ছেপ্টেম্বৰ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত ফটোখন ক্লিক কৰি আপোনালোকে গ্যালাৰীৰ পৰাও আপলোড দিব পাৰে আৰু যদি আপোনালোকে ডাইৰেক্টলি আপলোড কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে প্ৰথমতে ইয়াতে সিলেক্ট প্লেনটত গৈ জিজোপা গছ আপোনালোকে ৰুব এই গছজোপা আপোনালোকে ইয়াতে নামটো সিলেক্ট কৰি দিব লাগিব ইয়াতে বিভিন্ন ধৰণৰ আছে মই ধৰি লওক মই শিলিখা গছ এজোপা ৰুম গতিকে মই শিলিখা গছজোপা মই সিলেক্ট কৰিলো তাৰ পিছত মই ওপেন কেমেৰা লৈ যাম ওপেন কেমেৰা ক্লিক কৰাৰ পিছত এনেদৰে আহিব এলাউ কৰাৰ পিছত মোৰ কেমেৰা অন হ'ব ধৰি লওক মোৰ শিলিখা গছজোপা এইজোপা শিলিখা গছ নহয় বাৰু তাৰ আগতে আমি এটা কাম কৰিব লাগিব আপোনালোকে লোকেশনটো কিন্তু অন কৰি ৰাখিব লাগিব লোকেশনটো অন কৰি ৰাখিলে তেতিয়া জিপিএছ অটোমেটিক্যালি ইয়াত আহি যাব গতিকে এনেদৰে ফটোখন আপোনালোকে ক্ৰপ কৰিব ক্লিক কৰাৰ পিছত ক্ৰপ কৰাৰ পিছত এনেদৰে আহি যাব আৰু আপোনালোকে ডাইৰেক্টলি আপলোড ফটো কৰিব লাগিব এনেদৰে আপোনালোকে দুখন ফটো আপোনালোকে দিব লাগিব দুটা পুলি যেহেতু ৰুব আপলোড দিয়াৰ পিছত এনেদৰে আহিব সাকসেসফুল বুলি তাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে প্লেন লিষ্টত গৈ আপোনালোকে চাব পাৰে মই যেহেতু এটা কৰিছো গতিকে এটা আহিছে আপোনালোকে আৰু কৰিলে আৰু আপোনালোকে হোমত গৈ আপোনালোকে আকৌ আপলোড দিব পাৰিব তাৰ পিছত আপোনালোকে আৰু যদি বেলেগ এটা নাম্বাৰৰ পৰা ৰেজিষ্টাৰ কৰিব বিচাৰে তেতিয়া সেটিংছত গৈ লগ আউট কৰি ল'ব লাগিব লগ আউট কৰাৰ পিছত আপোনালোকে আকৌ বেলেগ এটা নাম্বাৰৰ পৰা সেই একেটা মোবাইলতে আপোনালোকে লগইন কৰি ফটো আপলোড কৰিব পাৰিব ধন্যবাদ